हेलो फ्रेंड्स एया হৈছে গাৰো হিলস আমি গৈ আছো ৰংজুলি সাইনবোর্ড হৈ ফুলবাৰী লৈ এয়া পাহাৰ গছ গছনি সেউজিয়া খুবেই ধুনিয়া প্ৰাকৃতিক পৰিবেশৰ মাজেৰে আমি গৈ আছো ৰবৰৰ বাগান চাবলৈ এতিয়া পালোহি এয়া ৰং চাই ইয়াতে আমি অলপ ৰখিলো এয়া গাৰো বাইদেউজনীয়ে চাহ বনাই আছে গাখীৰ চাহ খুবেই ধুনিয়া চাহ বনাইছে চাহৰ অলপ আমেজ ললো এয়া সকলোৱে খোৱাত ব্যস্ত এতিয়া আমি ইয়াতে সৰু সুৰা এটা দুটা বস্তু কিনি ললো ইয়াৰ পৰা যাম আমি এতিয়া ৰবৰৰ বাগান চাবলৈ এয়া আমাৰ যাত্ৰা আৰম্ভ আকৌ আগবাঢ়ি আছো এয়া অকোৱা পকোৱা ৰাস্তাৰে এতিয়া আমি ইয়াতে অলপ ৰখি দিলো অলপ আগত আছে ৰবৰৰ বাগান আহকচোন চাই লওঁ আমি ৰবৰৰ গছ এইবিলাকে হৈছে ৰবৰৰ গছ চাৰিওফালে ৰবৰৰ গছ এয়া নাৰিকলৰ কুৰুকা টাইপৰ বস্তু লগোৱা আছে এয়া ঘাট কাটি দিছে এইদৰে আঠাটো ওলাবৰ কাৰণে ইয়াতে আঠাটো জমা হয় ইয়াৰ পৰা নি ফেক্টৰীত জমা কৰে আঠাবিলাক এইবিলাক হৈছে ৰবৰ তাৰ পৰা বনোৱা এয়া গাৰো ককাইক সুধিলোঁ ককায়ে আমাক ভালদৰে বুজাই দিলে কেনেদৰে কি কৰে এয়া আঠাটো এনেধৰণৰ ট্ৰেত লয় তাতে হেনো কিবা এচিড দিয়ে দি তেনেকুৱা ধৰণৰ বনাই লয় তাৰপিছত ফেক্টৰীলৈ পঠায় তাৰ পৰা হেনো তিনিটা কোৱালিটি ওলায় এটা কোৱালিটি আমাৰ গাড়ীৰ টায়াৰবিলাক বনায় আমি যে গাড়ীখন আহিছোঁ দেখাই দিছে গাড়ীৰ টায়াৰ বনায় আৰু তৃতীয় কোৱালিটিটো আমি যে হাতত পিন্ধো খাৰু সেয়া খাৰু বনায় আমাক ধুনীয়াকৈ বুজাই দিলে এতিয়া আমি তাৰ পৰা ওলালোঁ ব্ৰিজ চাবলৈ বুলি এয়া গৈ আছোঁ আমি ফুলবাৰীলৈ খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ অকোৱা পকোৱা ৰাস্তা সেউজীয়া আৰু অলপ দূৰ গ'লে আমি পাই যাম সেয়া ব্ৰিজখন আহকচোন আমি ব্ৰিজখন চাওঁ এইখনে হৈছে ব্ৰিজ ফুলবাৰীৰ পৰা ধুবুৰীলৈ ব্ৰিজৰ কাম চলি আছে পূৰ্ণগতিত অতি শীঘ্ৰেই হ'ব হেনো এইখন এছিয়া মহাদেশৰ ভিতৰত সবাতোকৈ দীঘল ব্ৰিজ এয়া গৈ শেষ কৰিব নোৱাৰা ইমানেই দীঘল ব্ৰিজ আমি আধালৈকেহে গৈছোঁ গোটেইখিনি নাযাওঁ মাজত অলপ বাকী আছে কাম হেনো আজিৰ দিনটো খুবেই ভাল লাগিল ফুৰি চাকি আজিৰ ভিডিঅ'টো ইমানতে শেষ